हेलो हाय फ्रेंड्स वेलकम टू माय यूट्यूब चैनल प्रांजल ब्लग्स ले स्वागत जनाइছো আজি আহি মানে গুৱাহাটী পাহি আৰু আজি গুৱাহাটীৰ পৰা নতুন এটা জাৰ্নি লৈ আপোনালোকক স্বাগতম জনাইছো বুম ঠাই এটা আদাবাৰী তো আদাবাৰী আপা আমি আছে হেঙাবাৰী কেদিন বাঙালি আছে কি কুকমেন্ট কৰি আছে কুকমেন্ট বনাই আছে কিবা এটা খাই লৈ বলক ভিডিওটো আৰম্ভ কৰো পাছফালেদি ওলাই আহিছো কাৰণ আগফালে মানুহ আছে আৰু বমটো ভিডিও লগাই লৈছো মোৰ এইটো আমাৰ থকা ৰুমটো পাছফাল হয় আৰু আপোনালোকে সব কিমান ধুনীয়া গছ গছনি আছে ইয়াত ৰুম কিমান চাব দেই হেঙাবাৰী লিচু বাগান জেগাটো বহুত ওখ হয় আৰু পাহাৰ এৰিয়া হয় সেইকাৰণে উঠিবলৈ বহুত কষ্ট কিন্তু নামিবলৈ একেবাৰে ইজি তেওঁ পুৰা আহি থাকিব পাৰি আৰু নামিবলৈ কিলোমিটাৰ বেগত যদি খোজকাঢ়ি অহা যোৱা কৰি থকা হয় নহয় আৰু বেলেগকৈ এক্সাৰচাইজ কোনো আৰু জিমৰ প্ৰয়োজন নাই হয় এই ৰাস্তাত আৰু আজি আপোনালোকক গুৱাহাটীৰ ৰাতি দৃশ্য আৰু দিনৰ দৃশ্য সকলো আপোনালোকক দেখুৱাম আৰু গুৱাহাটীখন কেনেকুৱা পৰিস্থিতিৰ মাজত খাপ খাই চলি থাকে বা গুৱাহাটীখন কি হয় ৰাতি গাড়ী মটৰ যান বাহনৰ কি অৱস্থা হয় কি কেনেকুৱা সকলো আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ বলক চাই থাকক ঘৰতে আপোনালোকে যদি গুৱাহাটী চানমাৰী আহে তেতিয়াহ'লে আপুনি GS ৰোডৰ কাষতে আছে এইটো পাৰ্কিং GMDA পাৰ্কিং আপুনি ইয়াত পাৰ্কিং কৰিব পাৰে আৰু মোৰ কাষতে আছে APTCL এইটো কাষতে থাকে প্লিজ আৰু মই আহিছোঁ মোৰ ভিনদেউৰ লগত আৰু ধুনীয়াকৈ বোলো খাওঁ কিবা এটা ৰৈ দিলোঁ পানী বিল আৰু মই মানে কি ভিডিঅ'টো শ্বুট কৰি আছোঁ ভিডিঅ'টো ধুনীয়াকৈ বনাই আছোঁ পালোহি ইয়াত পাঞ্জাৱ নেশ্যনেল বেংক এইটো কাষত আছে পাঞ্জাৱ নেশ্যনেল বেংক এইটো দেখিছে তো মানে দাদা এজনে পইচা দিবলৈ আহিছে কিবা পেকেজ এটা দিব লাগে ক'ৰবাত পাঞ্জাৱ নেশ্যনেল বেংক বাই আৰু ঘূৰি ঘূৰি বাইকত তেল কমি গ'ল সেইকাৰণে বোলো তেল অলপ ভৰাই লওঁ পৰিষ্কাৰ চাওক গুৱাহাটী তেল ডিপুবিলাক চানমাৰী ব্ৰিজৰ পৰা অলপ আহিয়ে পাহি গুৱাহাটী ৰেডিঅ' চেণ্টাৰ আৰু এইটো হৈছে গুৱাহাটী ৰেডিঅ' চেণ্টাৰ আপোনালোকে চাওক গুৱাহাটী ৰেডিঅ' চেণ্টাৰ ফ্ৰণ্টৰ দৃশ্য এয়া এতিয়া আপোনালোকক দেখুৱাম গুৱাহাটীখন ওপৰৰ পৰা বলক বা তামাম আন্ধাৰ দেই লাইট চাইট নাই বলক ওপৰৰ পৰা আপোনালোকক ধুনীয়াকৈ দেখুৱাম আৰু পাই গ'লোঁ সি লিফ্টৰ ওচৰত কেমেৰা এলাও নাই সেইকাৰণে দেখুৱাব নোৱাৰি গুৱাহাটীখন ওপৰৰ পৰা কিমান মজা চাওক কেনেকুৱা লাগিছে আৰু আপোনালোকক দেখাবলৈ নি আছোঁ গুৱাহাটীখনৰ ৰাতি দৃশ্য গুৱাহাটী কেনেকুৱা চিটুৱেশ্যন হয় গুৱাহাটী ৰাতি দৃশ্য কেনেকুৱা লাগে চাওক মানে এতিয়া প্ৰথমটি মানে হেৰাইছিলোঁ যদি এতিয়া পাই গ'লোহি এতিয়া নৱহিটো আৰু মোক ভিনদেউৱে মানে 6 মাইলত থৈ গ'ল আৰু মই নৱক লগ কৰিব লাগে নৱক বিচাৰি হোৱাটছএপত GPS পঠিয়াই আৰু গুগলে একো মানে কামত নিদিয়া হ'ল লাষ্টত যেনিবা বিচাৰি পালোঁ ৰাতি হৈ আহি আছে আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কি পালে আপোনালোকে কমেণ্টত ধুনীয়াকৈ জনাব ভাল হ'ব যদি ভিডিঅ'টো ভাল পালে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিলে পাৰিব আৰু নতুন নতুন ভিডিঅ' মোক আগলৈ পাই থাকিবলৈ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব